নমস্কাৰ বন্ধু বান্ধৱীসকল বৰ্তমান এই কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ কথা আপোনালোকে সকলোৱে গম পাইছে পোনপ্ৰথমে বৰ্তমান জীৱকুলৰ আৰোগ্য কামনা কৰি মোৰ সামান্য প্ৰচেষ্টাৰে কাৰোবাক সহায় কৰিব পাৰিম বুলি এই ভিডিঅ'টো বনালো মোৰ এই ভিডিঅ'টো যোগ্য বুলি ভাবিলে কোনোৱে আপোনালোকৰ বন্ধুবৰ্গলৈ পঠিয়াই দিব পাৰে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম কথা হ'ল ভাইৰাছনো কি ভাইৰাছ হ'ল এক প্ৰকাৰৰ সূক্ষ্ম অনুবীক্ষণিক অৰ্ধস্বতন্ত্ৰ কণিকা যিয়ে কোনো জীৱিত বস্তুৰ সংস্পৰ্শলৈ আহিলে সক্ৰিয় হৈ পৰে আৰু তেতিয়া প্ৰায়ভাগ ভাইৰাছেই কোনো জীৱৰ পক্ষে ক্ষতিকাৰক হৈ পৰে কৰোনা ভাইৰাছও আন ভাইৰাছৰ দৰে ইহঁতৰ জৈৱিক জিনীয় পদাৰ্থ আৰএনএৰ দ্বাৰা কোনো জীৱৰ তেজ তথা দেহকোষৰ সংস্পৰ্শলৈ আহিলে সক্ৰিয় হৈ পৰে আৰু ইহঁতৰ জৈৱিক বংশ বিস্তাৰ আৰম্ভ কৰে যাৰ বাবে জীৱকোষৰ ডিএনএৰ সংস্পৰ্শলৈ আহি জৈৱ ৰাসায়নিক কাৰ্যত ব্যাঘাত জন্মায় আৰু প্ৰাথমিক অৱস্থাতে নিয়ন্ত্ৰণ নহ'লে সেই আক্ৰান্ত মানুহজনৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে এয়া চীনৰ ৱাহুন চহৰৰ দৃশ্য এই ভাইৰাছটো ডিচেম্বৰ মাহতে আৱিষ্কৃত হৈছিল যদিও ইয়াত গাপ দিয়াৰ চেষ্টা কৰা হৈছিল কিন্তু লাহে লাহে ই চাৰিওফালে বিয়পি পৰিছিল আৰু খবৰটো সকলোৱে গম পাইছিল চীনৰ ৱাহুন চহৰৰ পৰা পৃথিৱীৰ চাৰিওফালে বিয়পি পৰা এই ভাইৰাছজনিত ৰোগটোৱে আজিৰ দিনত মহামাৰীৰ ৰূপ লৈছে বৰ্তমান এই ৰোগবিধৰ পৰিপক্ক বহনক্ষম ঔষধ প্ৰস্তুত কৰিব পৰা নাই যদিও বিশ্বৰ আগশাৰীৰ দেশবোৰে নিজাকৈ ইয়াৰ নিয়ন্ত্ৰণৰ বাবে এণ্টিবায়টিক ভেকচিন আদি প্ৰস্তুত কৰি উলিয়াইছে যিবোৰ আমাৰ দেহৰ বেমাৰ নিয়ন্ত্ৰণকাৰী এণ্টিবডি ছিষ্টেমৰ সৈতে কাম কৰি এই ভাইৰাছবিধক দমন কৰিব পাৰিছে আৰু কিছুমান মানুহৰ দেহৰ নিজা এণ্টিবডি ছিষ্টেমে প্ৰত্যক্ষভাৱে ইয়াৰ সৈতে যুঁজিবলৈ সক্ষম হৈছে লাহে লাহে এই ৰোগবিধ পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰিল ইয়াত দেখুওৱা হৈছে ৰেড জোনবোৰৰ সহায়ত কেনেদৰে পৃথিৱীৰ বিভিন্ন প্ৰান্তত কিমান মানুহ এই ভাইৰাছজনিত ৰোগবিধত আক্ৰান্ত হৈছে এই ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰতিখন দেশেই বৰ্তমান সজাগ হৈ পৰিছে ইয়াত দেখুওৱা হৈছে পৃথিৱীৰ বেলেগ বেলেগ দেশবোৰত কিমানজন মানুহ কেনেদৰে আক্ৰান্ত হৈছে আৰু কিমানজন এতিয়ালৈকে মৃত্যুমুখত পৰিছে আৰু বৰ্তমানৰ পৰিস্থিতি কেনেকুৱা তাৰ লাইভ আপডেট পাবৰ বাবে আপোনালোকে ভিডিঅ'ৰ তলত দিয়া ডেছক্ৰিপশ্যনৰ লিংকত গৈ চাব পাৰে এয়া পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ দেশবোৰত কেনেদৰে মহামাৰী ৰূপ লৈছে আৰু কিমানজন মানুহ আক্ৰান্ত হৈছে আৰু বৰ্তমান পৰিস্থিতি কেনেকুৱা তাৰ ওপৰত কিছুমান এনালিটিকেল ডাটা দেখুওৱা হৈছে যোৱা 7 দিনৰ ডাটা এনালাইচিছৰ পৰা দেখা গৈছে যে চীনৰ বৰ্তমানৰ অৱস্থা আগৰ তুলনাত কিছু পৰিমাণে উন্নত হৈছে যাৰ তুলনাত ইটালী আৰু ইৰাণৰ অৱস্থা বৰ্তমানে অতি শোচনীয় হৈ পৰিছে য'ত এই ভাইৰাছবিধৰ সংক্ৰমণ ৰোধ কৰিব পৰা হোৱা নাই ভালদৰে ভাৰতৰ স্বাস্থ্য বিভাগৰ ৱেবছাইটত আমাৰ দেশত কেনেদৰে প্ৰভাৱ পৰিছে তাৰ কিছুমান লাইভ আপডেট তথ্য দিয়া হৈছে য'ত নেকি 17খন ৰাজ্যত বৰ্তমানলৈকে কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আৰু 3জন মানুহ বৰ্তমানলৈকে মৃত্যু হৈছে বুলি গম পোৱা গৈছে যিবোৰ অঞ্চলত ইতিমধ্যে এই ভাইৰাছ সংক্ৰমণৰ দ্বাৰা প্ৰভাৱিত হৈছে তেনে ঠাইবোৰত ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই ভালদৰে যিবোৰ অঞ্চলত ইয়াৰ নামমাত্ৰ প্ৰভাৱ পৰিছে তেনে অঞ্চলবোৰত ইয়াক প্ৰত্যুত্তৰ দিবলৈ সক্ষম হৈছে সেই ঠাই বিশেষে সকলো ধৰণৰ দূৰ পৰিবহণ ব্যৱস্থা ৰাজহুৱা খণ্ডৰ অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ কৰি দিয়া হৈছে টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰতো ডিজিটেল পদ্ধতিক বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে এই ভয়াৱহ ৰোগটোৰ কিছুমান সাধাৰণ লক্ষণ হৈছে শুকান কাহ কফৰ সৈতে তেজ ওলোৱা অনবৰতে ভাগৰুৱা অনুভৱ কৰা আৰু দেহৰ মাংসপেশীত বিষ অনুভৱ অনবৰতে ডিঙি নাক বিষাই থকা ইয়াত দেখা পোৱা গৈছে যে মাত্ৰ 24 ঘণ্টাত প্ৰায় 1200 মানুহ এই ৰোগৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে সেয়ে কিছুমান আগতীয়া সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰি এই মাৰাত্মক ব্যাধিৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ চেষ্টা কৰিব লাগে WHOৰ ৱেবছাইটত ইয়াৰ কিছুমান গুৰুত্বপূৰ্ণ তথ্য আপোনালোকৰ আগত দাঙি ধৰিবলৈ লৈছোঁ কৰোনা ভাইৰাছৰ ওপৰত পৰিৱেশৰ উষ্ণতাৰ তাৰতম্যৰ সামান্য প্ৰভাৱ পৰিলেও এইটো নিশ্চিত হোৱা নাই যে এই ভাইৰাছৰ সংক্ৰমণ ৰোধ হ'ব ইহঁতৰ বংশবৃদ্ধিত প্ৰচেষ্টাত বাধা আহিব পাৰে আগন্তুক গৰম বতৰৰ বাবে যিহেতু গৰম পানী আমাৰ খোৱাৰ বাবে উপযোগী যদিও গৰম পানীয়ে গা ধুওঁতে অতি গৰম পানী যিটো আমাৰ দেহৰ সাধাৰণ উষ্ণতাতকৈ বেছি তেনে পানীৰে গা ধোৱাৰ বাবে ব্যৱহাৰযোগ্য নহ'ব কিয়নো গাত জ্বলনৰ সৃষ্টি হ'ব পাৰে সেয়ে কুহুমীয়া গৰম পানীৰে গা ধুই তথা পৰিষ্কাৰ পৰিচ্ছন্নতাই কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যাব ভাইৰাছবিধৰ সংক্ৰমণ মূলতঃ কোনো আক্ৰান্ত ব্যক্তিৰ সম্পৰ্কলৈ আহিলে এই ৰোগবিধ বিয়পিব পাৰে কোনো বৰফ বা ঠাণ্ডা পানীয়ে এই ভাইৰাছ সংক্ৰমণ ৰোধ কৰিব নোৱাৰি গোটেই দেহত এলকহল জাতীয় তৰল স্প্ৰে ব্যৱহাৰ কৰি দেহৰ উপৰিভাগত থকা ভাইৰাছ নিয়ন্ত্ৰণ কৰিব পৰা যায় কিন্তু যদি ইতিমধ্যেই দেহকোষৰ ভিতৰলৈ সোমাই গৈছে তেতিয়া ভাইৰাছবিধ সক্ৰিয় হৈ পৰে দেহত এতিয়ালৈকে ইয়াৰ নিশ্চিত প্ৰতিষেধক প্ৰস্তুত হোৱা নাই
সেইবাবে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাসায়নিকভাৱে প্ৰস্তুত এলকহলজাতীয় তৰল আৰু চাবোনেৰে সময়ে সময়ে মুখ হাত ভৰিবোৰ ভালদৰে ধুই থাকিব লাগে। নহৰুজাতীয় উদ্ভিদজাত বস্তুৰ এনেধৰণৰ জীৱাণু নিয়ন্ত্ৰণ কৰিব পৰা গুণ আছে যদিও এইটো নিশ্চিত হোৱা নাই যে ইহঁতে এই ভাইৰাছবিধ নিয়ন্ত্ৰণ কৰিব পাৰে। যিকোনো বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে খোৱা বোৱাত অতিকৈ গুৰুত্ব দিব লাগে। সেয়ে আমাৰ খাদ্য সামগ্ৰীসমূহ সতেজকৈ ৰান্ধি খাব লাগে আৰু মাছ মাংস খোৱাতকৈ উদ্ভিদজাত প্ৰটিনজাতীয় খাদ্য খোৱাৰ গুৰুত্ব দিব লাগে আৰু দেহটোক সম্পূৰ্ণ আৰাম দিব লাগে। সময়মতে খোৱা আৰু ৰাতি টোপনি সময়মতে যাব লাগে, যাৰ ফলত আমাৰ দেহত বিপাকীয় কাৰ্যৰ গতিবিধি উন্নত হ'ব আৰু তাৰ ফলত আমাৰ দেহে কোনো ৰোগৰ সৈতে যুঁজিবলৈ সক্ষম হ'ব। অতিবেঙুনীয়া ৰশ্মিৰ ভাইৰাছ বেক্টেৰিয়া জাতীয় জীৱ ধ্বংস কৰিব পৰা ক্ষমতা আছে যদিও তেনে ৰশ্মি ব্যৱহাৰ উপযোগী নহয় মানুহৰ দেহৰ বাবে, যাৰ ফলত স্কিন কেঞ্চাৰ জাতীয় বেমাৰ হ'ব পাৰে। মহৰ দ্বাৰা এই ভাইৰাছ সংক্ৰমণৰ কোনো তথ্য পোৱা হোৱা নাই বৰ্তমানলৈ। বৰ্তমান এই ভাইৰাছবিধৰ সংক্ৰমণ ৰোধ কৰিবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপটো হ'ল মাস্কৰ ব্যৱহাৰ। মাস্ক ব্যৱহাৰৰ জৰিয়তে সতৰ্কতা অৱলম্বন কৰি এই ভাইৰাছ সংক্ৰমণ ৰোধ কৰিব পৰা যায়, কিয়নো আমাৰ মুখমণ্ডলৰ সৈতে আমাৰ দেহৰ বিপাকীয় কাৰ্যৰ পোনপটীয়া সম্পৰ্ক আছে। মাস্ক পৰিধান কৰোঁতে মুখ আৰু নাক সম্পূৰ্ণ ঢাক খোৱাকৈ পৰিধান কৰিব লাগে আৰু ব্যৱহাৰৰ আগতে আৰু ব্যৱহাৰৰ পাছত ভালদৰে হাত ধুই ল'ব লাগে। যেতিয়া আপুনি সাধাৰণভাৱে মাস্ক পৰিধান কৰিছে, তেন্তে ইয়াক ভালদৰে ধুই পুনৰ ব্যৱহাৰ কৰিব পাৰিব। কিন্তু কোনো আক্ৰান্ত এলেকা আৰু জনবহুল অঞ্চললৈ যায়, তেতিয়া সংক্ৰমিত এলেকা হ'লে পুনৰ ব্যৱহাৰ কৰিব নালাগে তেনে মাস্ক। এই ভাইৰাছবিধক সাধাৰণ স্বাস্থ্যৱান মানুহে নিজৰ স্বয়ংক্ৰিয় ৰোগ প্ৰতিৰোধ প্ৰণালীৰ জৰিয়তে কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰিছে, য'ত দেখা পোৱা গৈছে যে ৮০% মানুহৰে এই ৰোগবিধ নিজাকৈ নিৰাময় হৈছে যেতিয়া তেওঁলোকক আইচোলেচন কক্ষত অকলশৰীয়াকৈ ৰখা হৈছিল। যিবোৰ মানুহৰ কিছুমান আগতীয়া বেমাৰ আজাৰ আছিল আৰু বয়সীয়াল মানুহসকল যিবোৰৰ ইমিউন ছিষ্টেম আন স্বাস্থ্যৱান মানুহৰ তুলনাত অলপ কমজোৰি, তেনে মানুহবোৰৰ ক্ষেত্ৰত এই ভাইৰাছজনিত বেমাৰ নিয়ন্ত্ৰণৰ বাহিৰ হৈ পৰিছিল আৰু সেয়ে বয়সীয়াল আৰু আগতীয়া বেমাৰ আজাৰ থকা মানুহৰ বেছি সংক্ৰমণ হোৱা পৰিলক্ষিত হৈছিল। যিবোৰ মানুহ বায়ু প্ৰদূষিত এলেকাত বসতি কৰে আৰু ধঁপাতজাতীয় সামগ্ৰী ব্যৱহাৰ কৰে, তেনে ক্ষেত্ৰত ৰোগ প্ৰতিৰোধ ক্ষমতা আন সুস্থ মানুহৰ তুলনাত সিহঁতৰ কম হোৱা পৰিলক্ষিত হৈছিল। সেয়ে পৰাপক্ষত এনে বস্তু খোৱাৰ পৰা বিৰত থাকক। অসমত এতিয়ালৈকে কোনো ধৰণৰ নিশ্চিত তথ্য পোৱা হোৱা নাই এই ভাইৰাছজনিত ৰোগত আক্ৰান্ত লোকৰ, যিহেতু এই ৰোগবিধ বায়বীয় মাধ্যমেদি বিয়পিব পাৰে। যদিও পৰিৱেশৰ কিছুমান কাৰকৰ বাবে কোনো জৈৱিক মাধ্যম অবিহনে এই ভাইৰাছবিধ বেছি সময় সক্ৰিয় হৈ নাথাকে, গতিকে আগতীয়া সতৰ্কতা অৱলম্বন কৰি ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল।